নমস্কাৰ বন্ধু বান্ধৱীসকল, আপুনি যদি বিচাৰে যে পান কাৰ্ড আৰু আধাৰ কাৰ্ডটো লিংক কৰিব, এই লিংক কৰিবলৈ হ'লে কি কি কৰিব লাগে মই সম্পূৰ্ণ প্ৰচেছটো আজি আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম। এটা সুকীয়া প্ৰচেছ আছে যাৰ জৰিয়তে আপোনালোকে অতি সহজভাৱে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰি ল'ব পাৰিব। আপোনালোকৰ নিজেই নিজৰ মোবাইলতে কৰিব পাৰিব। তাৰ বাবে বন্ধুসকল আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই মোৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'লোঁ। ওপেন কৰি লোৱাৰ পিছত ইয়াত মই প্ৰথমতে গুগল পেজটো খুলি ল'ম, www.google.com। এইটো খুলি লোৱাৰ পিছত ইয়াত মই চাৰ্চ কৰিম ইনকাম ট্যাক্স ইন্ডিয়া ই-ফিলিং .gov.in এইটো সাৰ্চ কৰি ল'ম। এইটো সাৰ্চ কৰি লোৱাৰ পিছত প্ৰথমত যিটো লিংক আহে এইটোত ক্লিক কৰি দিব আপোনালোকে। ইয়াত দেখিব দিয়া আছে ইনকাম ট্যাক্স ইণ্ডিয়া ই-ফিলিং.gov.in। এইটোত ক্লিক কৰি ল'ব। ক্লিক কৰি লোৱাৰ পিছত বন্ধুসকল ইয়াত এনেদৰে এটা নটিচ আহিব। নটিচটোত আপোনালোকে ক্লিক কৰি দিব কণ্টিনিউ টু হোম পেজ। হোম পেজত ক্লিক দিয়াৰ পিছত ইয়াত আপোনালোকে তলফালে চাব, ইয়াত কি দিয়া আছে এটা লিংক আধাৰ। আপোনালোকে লিংক আধাৰত ক্লিক কৰি দিব। লিংক আধাৰত ক্লিক কৰি দিয়াৰ পিছত বন্ধুসকল ইয়াত আপোনালোকে আপোনালোকৰ পেন কাৰ্ড নম্বৰটো মাৰি দিব। আৰু পেন কাৰ্ডটো আপোনালোকে ধুনীয়াকৈ নিজৰ পেন কাৰ্ডটো মাৰি দিব। তাৰপিছত ইয়াত আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো মাৰি দিব। আধাৰ কাৰ্ড নম্বৰ মাৰি দিব। দিয়াৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডত যিটো নাম আছে সেইটো আপোনালোকে সুকীয়াভাৱে ইয়াত ধুনীয়াকৈ আপোনালোকে ইয়াত লিখি দিব। ইয়াত সুকীয়াভাৱে আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো লিখি দিব। আপোনাৰ আধাৰ কাৰ্ডৰ নাম যিটো আছে তেনে মোৰ নাম লিখি দিলোঁ, ছাপ'জ ৰাহুল। ইয়াৰ পিছত ইয়াত আপোনালোকে এগ্ৰি টু ভিলিড মাই UIDI ডিটেইলছ ইয়াত আপোনালোকে টিক মাৰ্ক দিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত এটা কেপচা কোড দিয়া আছে যিটো DGXV8F। ইয়াত আপোনালোকে এটা ধুনীয়াকৈ মনত ৰাখিব, যদি আপোনাৰ কেপিটেলত থাকে তেনেহ'লে কেপিটেল মাৰিব লাগিব, আৰু যদি স্মল থাকে তেনেহ'লে আপোনাক স্মলত মাৰি দিব লাগিব। কেপচা কোডটো যদি ভুল হয় তেনেহ'লে নহ'ব। এইখিনি মাৰি দিয়াৰ পিছত তাৰপিছত আপোনালোকে ইয়াত ক্লিক কৰি দিব লিংক আধাৰ। হয়, লিংক হোৱাৰ পাছত আপোনালোকে ইয়াত দিয়া এনেকৈ আহিব ৰিকুৱেষ্ট হেজ বিন চেণ্ড টু UIDAI for validation of Aadhaar. Please check status later by checking link Aadhaar hyperlink in the home page. হয়, ইয়াৰ অৰ্থত কি হ'ল, আপোনালোকৰ মই যিটো এপ্লাই কৰিলোঁ অৰ্থাৎ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডটো লিংক কৰি দিলোঁ, এইটো আমাৰ ইতিমধ্যে UIDAI অৰ্থাৎ আধাৰ কাৰ্ডৰ হেড অফিচত দিয়া হ'ল। কিন্তু এইটো এতিয়া হ'বনে নাই ইয়াৰ ষ্টেটাছ আমি আধাৰ কাৰ্ড হাইপাৰ লিংকত চেক কৰিব পাৰিম। বন্ধুসকল, গোপন টিপছ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দি দিব আৰু কাষত থকা বেল আইকনটো আপোনালোকে দবাই দি দিব।